আজি পৰিয়ালৰ বৰ্তা এজন নোহোৱা প্ৰায় 10 দিনেই হ'ল। 10 দিনৰ আজি দহা কাম। মই সেইকাৰণেই আহিলোঁ ঘৰলৈ যোৱাকালিয়ে। আৰু এয়া ৰাতিপুৱা দেখিছেনে, গা মূৰ ধুই ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি সকামলৈ বুলি ওলাই গ'লোঁ বৰ্তাহঁতৰ ঘৰলৈ। আমাৰ ঘৰৰ একেবাৰে সন্মুখৰ ঘৰখন। আৰু এয়া ভকতসকলে প্ৰসাদৰ যোগাৰ কৰি আছে দেখিছেনে। ইয়াৰ আগতে কীৰ্তন পাঠ কৰা হ'ল ধুনীয়াকৈ। কীৰ্তন পাঠ কৰাৰ পিছতে প্ৰসাদৰ যোগাৰ কৰা হৈছে। আৰু প্ৰসাদ খাই মেলি ধুনীয়াকৈ গোটেই পৰিয়ালটোৱে ভকতৰ ওচৰত সেৱা ল'লোঁ। আৰু আজি কি জানেনে, আজি দিনটোত মোৰ একেবাৰে হোষ্টেলত একেখন বিচনাতে খোৱা মোৰ একদম বেড পাৰ্টনাৰ বুলি ক'ব লাগিব। তাইৰ আজি বিয়ালৈ যাবলৈ একেবাৰে মন নাছিল। পৰিয়ালটোত এনেকুৱা এটা অৱস্থা হৈ থাকিলে যাবলৈ মন নাযায়। কিন্তু মোৰ আৰু এজনী বান্ধৱী, যিয়ে নেকি মোৰ একদম হোষ্টেলৰ খাচ, তেওঁ আহি আছিলে গহপুৰৰ পৰা। তো তাই ক'লে মোক ওলাই থাকিবি, লগতে লৈ যাম। আৰু যিহেতু আমাৰ দহা কাম যোৱাৰ পিছত চোৱাও ভাঙিলে, সেইকাৰণে ভাবিলোঁ একদম হঠাৎ প্লেন কৰিলোঁ আৰু যাম বুলি। আৰু এয়া ওলাই মেলি ধুনীয়াকৈ গৈ পালোঁগৈ বিয়া ঘৰত যে গৈ মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ, গম পাইনে। কইনাজনীকো আনকি ভিডিঅ' কৰা নহ'লে। মই একেবাৰে শেষত লগাই দিম তেওঁৰ ফটো এখন। আৰু এয়া মোৰ ভণ্টি, মানে মই ভণ্টিকো লৈ গৈছিলোঁ অকলে, যিহেতু ওলাই যাবলৈ অকণ বেয়াও লাগে। আৰু ইফালে মোৰ লগৰজনী আৰু লগৰজনীৰ হাজবেণ্ড গৈছিলে। ধুনীয়াকৈ খাই মেলি আহিলোঁ। আৰু এয়া দেখিছেনে, মোৰ লগৰজনীৰ মানে ল'ৰা, মই একদম জন্মতে তাক পাইছিলোঁ, আমাৰ হস্পিটেলতে যিহেতু জন্ম হৈছিলে। তাৰপিছত আজি 6 মাহ হৈ গ'ল তাৰ বয়স। মই 6 মাহ লগ পোৱা নাই। ইমান ধুনীয়া গোলুমলু কলিজাতটো, নহয়নে। আৰু সি সোনকালে ডাঙৰ হ'বলৈ আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আমি বিয়া খাই উভতি আহিলোঁ। আৰু মোৰ যোনজনী বান্ধৱী, তাইৰ বিয়া ফটোখন মই লাষ্টত লগাই দিম বাৰু। আৰু তাইৰ যুগ্ম জীৱনটো যাতে সুখৰ হওক, তাৰ বাবেও আপোনালোকে আশীৰ্বাদ কৰিব। বাকী ভিডিঅ'টো ইমানতে থলোঁ। আৰু এতিয়া যিহেতু ঘৰত আছোঁ, ভিডিঅ' কেইটামান বাৰু দি থাকিম আপোনালোকক, কাৰণ মই ঘৰলৈ আহিলেহে মই কণ্টেণ্ট বিচাৰি পাওঁ। আৰু এয়া আমাৰ মৰম লগা ধুনীয়া কইনা। ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আজিলৈ আহিলোঁ দেই, বাই।